হাই বন্ধু বান্ধৱীসকল, আপোনালোকৰ সকলোকে মই মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ কলেজৰ পৰা। কলেজ আহিছোঁ আজি বহুত দিনৰ মূৰত এডমিট কাৰ্ড নিবলৈ। লগৰখিনিক লগ পাই পেলাই ধুনীয়াকৈ কথা বতৰা পাতি লৈছোঁ। গোটেইকেইজনী লগ হৈ পেলাই দেখি আপোনালোকে গম পায় আৰু লগৰ ছোৱালীক লগ পালে কিমান কথা ওলায়। আৰু দেখিছেনে আমাৰ কলেজখনৰ চৌপাশটো কি ধুনীয়া পৰিৱেশ, একদম চবফালে সেউজীয়া সেউজীয়া। আৰু আহিলোঁ আমি দোকানলৈ। দোকানত মানে এডমিট কাৰ্ডখন প্ৰিণ্ট আউট কৰি উলিয়াবলৈ, আৰু আহি ফাইনেলি কলেজ পালোঁহি। কলেজত চাইন টাইন কৰি মেলি এই আৰু কমন ৰুমলৈ আহিছোঁ। এই বাইদেউহেঁতে দেখিছেনে পুৰা ফটো মৰাত ব্যস্ত হৈ আছে, আৰু মই আৰু তাহাঁতক অকণমান ভিডিঅ' কৰি ৰাখি থৈ দিলোঁ। আৰু এই ৱাকিলে চক। আৰু আমি কলেজৰ পৰা আহি মেলি টাউন আহিছোঁ। টাউন মানে লগৰজনী কাপোৰ কিনিম বুলি কৈছিলে, চ' তাই কাপোৰ চাই আছে। কিমান ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে। ত' আজিলৈ বাই বাই। কেনেকুৱা লাগিলে শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো।